স্যার হেলিকপ্টাৰ ভাড়াটো দিলেনে? অফিচিয়েল হোৱা নাই, খিৰিকী দিব পাৰিব। সেইদিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰে ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই কোনো কনভিন্স কৰিলোঁ, এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। আজিৰ দিনত আসাম টাইপ ঘৰ বনাই নাকি কোনে কৈছে? আসাম টাইপ মিডিয়াসকলৰ কাৰণে আসাম টাইপ ঘৰ বনোৱা যায়। বিল্ডিং হ'ব 5টা লাখ। স্পিড ব্রেকার স্যার এটাও নাই কিন্তু এইটোকে কেতিয়াবাই চেছ কৰি দিছোঁ। ভিচিডিসি ইলেকশনটো হ'ব স্যার কেতিয়া? এইটো পিছৰ কথা, এইটো বহুত প্ৰক্ৰিয়া আছে, কাম কৰিব লগা বহুত চিষ্টেম আছে। চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰি। স্যার মহারাষ্ট্ৰত বড়োলেণ্ড গেষ্ট হাউস বনাব বুলি কৈছিল আপুনি স্যার। মহাৰাষ্ট্ৰ নহয়, নেপালতো বনাব। মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে, নেপালত বনাবলৈ গৈ আছোঁ আমি। এইটোতো ইণ্ডিয়ান इंडिया, नेपाल में बनाएगा हम। বড়োলেণ্ড গেষ্ট হাউস बस नेपाल में हमारा बोरो है, बोरो लोगों है, उन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है। इसके बाद वो जम्मू कश्मीर में देखो, वो भी हमारा थोड़ा रिलेशन है। वो आप लोग हिस्ट्री को देखो, हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है, हमें भी गेस्ट हाउस बनाना।